নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ নগাঁও চুইটি চেনেলটোলৈ। আজি এটা নতুন ৰেচিপিৰ সৈতে। আজি ৰেচিপিটো মই নাৰান্ধো, মোৰ মানুহজনে আনিব আৰু ভাত পানী খাই কৰি এফালে যাবলগীয়াও আছে। আপোনালোকক সকলোবোৰ দেখাই যাম, আপোনালোকে ভিডিঅ'টো চাই যাব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পাবৰ কাৰণে আজি ভিডিঅ'টো তেনেহ'লে আৰম্ভ কৰিছোঁ। আজি মই ৰান্ধিবলৈ ওলাইছোঁ ছাগলীৰ মাথা। ইয়াত দিছোঁ, ইয়াত আপোনাৰ মাংসখিনি ভালদৰে ধুই হালধি আৰু নিমখ সানি লৈছোঁ। এইফালে ইয়াত পিঁয়াজ, আলু, তেজপাত, বিলাহী আৰু কেঁচা জলকীয়াটো দিছোঁ এটাৰ কাৰণে গোন্ধটো ভাল আহে। আৰু এই মিক্সিৰ বাতিটোত মই বিলাহী এটা, আদা, নহৰু আৰু জালুক পিচি লৈছোঁ। এতিয়া আজি মই আৰু লগতে দিছোঁ শুকান জলকীয়া। আজি মই নাৰান্ধো, মানুহজনে ৰান্ধিব, তেওঁ যোগাৰটোতো কৰি দিবই লাগিব ন, সেইকাৰণে মই এনেদৰে দেখাই ল'লোঁ। এতিয়া কেনেদৰে ৰান্ধিম আপোনালোকক দেখাই যাম। এয়া আমাৰ ৰান্ধনি আজি। এয়া দিছে কেৰাহীত তেল, এয়া কেৰাহীত পিঁয়াজ আৰু তেজপাত দিয়া হৈছে, এইখিনি অলপ ভাজিব। এয়া মিক্সিত পিচি থোৱা মছলাখিনি দিছোঁ। আলুখিনি দিছোঁ, দি পেলাই ঢাকি থ'ম। এতিয়া কাটি থোৱা বিলাহীখিনি আৰু কেঁচা জলকীয়াখিনি এনেকৈ দি দিছোঁ। দেখিছেনে ৰংটো কিমান ধুনীয়া হৈ গৈছে। এয়া আমাৰ ছাগলীৰ মাথা মাংস এনেদৰে বনাইছোঁ। আপোনালোকেও বনাই খাব, খুব টেষ্টি হয়। চাওকচোন কি ধুনীয়া লাগিছে দেখি। আপোনালোকেও এনেকৈ বনাই খাব আৰু কেনেকুৱা হৈছে খাই পেলাই জনাব কমেণ্টত। এয়া পাই গ'লোহি নগাঁও মেইন টাউন। দেখিছেনে কিমান যাম। মই ঘৰ পালোহি। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব।